হাই গাইজ, আজি মই দুপৰীয়া খানাত কি বনালোঁ আপোনালোকক দেখাম। আপোনালোকে চাবচোন মই দুপৰীয়া খানাত কি বনালোঁ। মই বনালোঁ দুপৰীয়া খানাত আজি মাছ আৰু আলু, লগত দিছোঁ শুকান বুটৰ গুড়া। এয়া চিলভাৰ পাতৰ মাছৰ সৈতে বনালোঁ। এয়া শুকান বুটৰ গুড়া আৰু আলু। এইখিনি চব্জি খাই কিন্তু খুব মজা লাগে। শুকান বুটৰ গুড়াৰ সৈতে আলু আৰু মাছ বহুত মজা লাগে। আপোনালোকে বনাবচোন, খাই চাব, খাই কেনে জনাব কেনে লাগে। আৰু ইয়াতে আছে ভাত, আলা চাউলৰ ভাত। আলা চাউলৰ ভাত খাওঁ আমি, লোহাৰ চাউল নাখাওঁ, আমি উষ্ণ চাউল নাখাওঁ। আৰু এয়া দালি। মোৰ ল'ৰাই নাখায় মাছ মাংস একোৱে নাখায়। আৰু ইয়াতে পাপৰ ভাজি থৈছোঁ, তাৰ কাৰণে পাপৰখিনি সেমেকি যাবৰ কাৰণে এনেকৈ মই পলিথিনত বান্ধি থৈ দিছোঁ। আৰু সি মাছ মাংস নাখায়, সেইকাৰণে তাক কিবা এটা মই বনাই দিওঁ। আমি তিনিজনী মানুহ হয়, মোৰ ল'ৰাই নাখায় আৰু মই আৰু মোৰ মানুহজনে খাম সেই মাছৰ তৰকাৰী। আৰু এয়া পাপৰখিনি মই ইয়াত ভাজি কেনে পলিথিনত ভৰাই থৈ দিছোঁ, নহ'লে সেমেকি যাব। সেমেকি যায় কাৰণে এনেকৈ পলিথিনত মই পাপৰ ভাজি এনেকৈ বান্ধি থৈ দিওঁ। বাই বাই। আজিৰ ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাব। ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন আপোনালোকে। বাই বাই, আজিলৈ এৰিছোঁ।